এইটো ভিডিঅ'ত তোমালোকৰ মাজত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ কমন কুৱেশ্যন কেইটা দেখাই দিম। তোমালোকে টিক চিন মাৰি ল'বা। ইয়াৰে পৰাই তোমালোকৰ কমন পৰিব। মই যিবিলাক কমন দি থাকোঁ তোমালোকৰ প্ৰি ফাইনেল আৰু তোমালোকৰ ফাইনেল এক্সামৰ বাবে কমন পৰিব ইয়াৰে পৰাই। তোমালোকৰ এইটো ভিডিঅ'ৰ ভিতৰতে তোমালোকৰ কেইটামান MCQ বাহিৰৰ পৰা দেখাই দিম। তোমালোকে চাই ল'বা। এইকেইটা তোমালোকৰ চাব লাগিব ইয়াৰ লগতে। তাৰপিছত এতিয়া তোমালোকে 128 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ প্ৰশ্নলীৰ পৰা চাবা 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। মই যিবিলাক দি থাকোঁ ইয়াৰে পৰা আহিব। ইয়াৰ পিছত তোমালোকে 129 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা এককোষী জীৱই কি প্ৰক্ৰিয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। তোমালোকে মনত ৰাখিবা দ্বিখণ্ডন বা বিভাজন। আৰু যদি এটাৰ উদাহৰণ দিব কয় তোমালোকৰ এমিবাৰ উদাহৰণ দি দিবা। তাৰপিছত এতিয়া তোমালোকে 131 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতিটো বৰ্ণনা কৰা। এইটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত এতিয়া তোমালোকে 133 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা প্ৰশ্নলীৰ পৰা চাবা 1, 2 আৰু 4 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে যৌন প্ৰজনন প্ৰক্ৰিয়া কি এইটো তোমালোকে শিকি যাবা। তাৰপিছত এতিয়া তোমালোকে 134 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা দীৰ্ঘচ্ছেদত এপাহ ফুল। এই চিত্ৰটো তোমালোকৰ এবাৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট। তোমালোকৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট। তোমালোকৰ এইটো দিবই পাৰে। তোমালোকৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো চিত্ৰৰ কাৰণে যদি তোমালোকৰ এক্সট্ৰা ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা। মই চিত্ৰৰ কাৰণে মই এক্সট্ৰা এটা ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। তাৰপিছত এতিয়া তোমালোক 135 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ। এইটো চিত্ৰটো চাবা। তাৰপিছত ভ্ৰূণ সৃষ্টি কিদৰে হয়, কি ঘটি ভ্ৰূণ সৃষ্টি হয়, বিভাজন। মনত ৰাখিবা বিভাজন ঘটি, মোষ্ট ইম্পৰ্টেণ্ট MCQ। তাৰপিছত কৈশোৰকাল সময়ছোৱাক কি যৌনকাল বা বাল্যকাল বোলে, কি কাল বোলে। তোমালোকৰ এইটো MCQ। তাৰপিছত এতিয়া তোমালোকে 139 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা যৌন ৰোগৰ ভিতৰত বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত দুটা ৰোগ আছে। তোমালোকে চাবা গনৰিয়া আৰু চিফিলিছ, এই দুটা ৰোগ। তাৰপিছত ঠিক সেইদৰে ভাইৰাছৰ দ্বাৰা হ'ব পৰা ৰোগ তোমালোকৰ দিয়া থাকিব যে তলৰ কোনটো ভাইৰাছৰ দ্বাৰা ভাইৰাছজনিত হোৱা ৰোগ। তোমালোকৰ ইয়াৰ পৰা দিয়া থাকিব MCQ কুৱেশ্যন, মনত ৰাখিবা। তাৰপিছত এতিয়া তোমালোকে 140 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ পৰা 1 আৰু 3 নং কুৱেশ্যনটো চাবা। এতিয়া তোমালোকে 141 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ অনুসৰণীৰ পৰা চাবা তোমালোকে 1, 2, 3, 4 নং কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 6 নং কুৱেশ্যনটো চাবা, 7 নংটো চাবা, 10 নংটো চাবা আৰু 11 নং কুৱেশ্যনটো চাবা। এতিয়া তোমালোকৰ MCQ কেইটা দেখাই দি আছোঁ। MCQৰ বাবে চাবা তোমালোকৰ কাৰণে টিক চিন মাৰি ৰাখিছোঁ 1, 2, 4, 5, 6, 8, 9, 10, 11, 13, 14 আৰু 18 নংটো চাবা। এইকেইটাই চালে তোমালোকৰ হৈ যাব।